হে দোস্ত কি খবৰ আশা কৰিছোঁ সকলো ভালে আছে বহুত দিনৰ মূৰত লং ভিডিঅ'ৰ সৈতে আকৌ লগ পালোঁ সদায়তো লগে পাই থাকোঁ কিন্তু মইতো হিন্দীতে বেছিভাগ ভিডিঅ' বনাই থাকোঁ ন শৰ্ট ভিডিঅ' দিয়া যাই থাকে তো আজি হৈছে বহুত বিশেষ দিন কাৰণ মোৰ নিজা বাইদেউৰ বিয়া বলক বিয়াখন ভালে ভালে যায় যাতে তাকে আপোনালোকে আশীৰ্বাদ কৰক তো आज का जो वीडियो है वो शादी का वीडियो है और मेरी अपनी दीदी का शादी है तो इसलिए आज सब कुछ असमिस में होगा अभी मैं जाता हूँ विवाह भवन বৰ্তমান তো নৰ্মেল ড্ৰেছতে যাই আছো আৰু পিছততো ষ্টাইল টাইল এইগিলা বেলেগ আছে আৰু তো এইবিলাক পিছত হ'ব এতিয়া বৰ্তমান অলপ কাম চাম কৰি থৈ আহোঁ কাৰণ ৰাতিপুৱা অলপ কাম চাম থাকে না তো ভৱনক লাগি যাই আছোঁ বৰ্তমান মই তাতে আপোনাৰ লগ পাই আছোঁ আৰু এতিয়া আমি আহি পালোঁ ভৱন আৰু ইয়াতে খোৱা লোৱাৰ ব্যৱস্থাখিনি গোটেইখিনি কৰা হৈছে প্ৰথমেই মই ভৱনটো দেখুওৱা নাই পিছত দেখাই দিম আপোনালোকক যে এইটো হৈছে ওচৰতে ৰান্ধনি ঘৰ মানে আমি ওচৰতে কৰিছোঁ যাতে নিয়াত কষ্ট নহয় আৰু এইটো হৈছে আমাৰ ভঁৰাল ঘৰ আৰু এতিয়া বৰ্তমান মই দাদাৰ লগত গাড়ীত উঠি মই যাই আছোঁ কইনাহঁতৰ ঘৰলৈ আৰু আমি আহি পাই গ'লোঁ কইনাহঁতৰ ঘৰ আৰু এইটোৱে হৈছে কইনাহঁতৰ ঘৰ আৰু সেইটো সৰু ভাইটি পিছফালে দাদা আছে আৰু সন্মুখত এইটো আমাৰ জেঠিমা অৰ্থাৎ কইনাৰ মা কিমান আৰু বাহিৰত থাকিম একবাৰ ঘৰৰ ভিতৰৰ পৰাও আহোঁ হয় নাই তো এইটো হৈছে আমাৰ ড্ৰয়িং ৰুম আৰু বহি আছে আমাৰ নৱদা আৰু নৱদা আহিছে আমাৰ যোৰহাটৰ পৰা সেই দোস্ত এইটো হ'ল মোৰ দাদা এইটোও দাদা এই ডাঙৰ দাদা এইটো ঘৰৰ বাহিৰত আকৌ আহিলোঁ কাৰণ কলগছ দুডাল অলপ খালী খালী লাগিছিল তো সেইকাৰণে ভাবিলোঁ আমি এডাল এনেকৈ বাঁহ এডাল দি কিনে ফুলৰ এনেকুৱা দি এটা ডিজাইন দি দিম বুলি ভাবিছিলোঁ বৰ্তমান আকৌ আহি গ'লোঁ ঘৰত আৰু এতিয়া আহিলোঁ কাপোৰটো পিন্ধিব আহিলোঁ কাৰণ কাপোৰ যাওঁতে মই পিন্ধি যোৱা নাছিলোঁ কাম চাম যি আছিল কিবা কিবি ৰান্ধা বাঢ়াৰ যিখিনি আছিল ৰান্ধনীত কিবা কিবি দিব লাগে আনি দিব লাগিব কিবা মানে বিভিন্ন ধৰণৰ কাম আছিল তো সেইখিনি বস্তু কৰি আহিলোঁ এতিয়া আৰু লগতে ডেক নিব আহিছিলোঁ একেলগে ভাবিলোঁ কাপোৰটো একেলগে পিন্ধি যাওঁ কাৰণ টাইম নাপাম হয় জোৰোণ আহিব তো সেইকাৰণে একেলগে কাপোৰটো পিন্ধিলোঁ ঘৰৰ কিছুমান ভেজাল আছিল সেইবিলাকো মাৰিলোঁ আৰু এতিয়া আমি যাওঁ ভৱনলৈ পুনৰ বলক তো ফাইনেলি আমি আহি পাই গ'লোঁ আমাৰ HMB বিবাহ ভৱন আৰু এইখিনি হৈছে আমাৰ নাক্তাদল তো মানে এইখিনি নাক্তাদল বুলি কয় আৰু এতিয়া আমি আহি গৈছোঁ বিবাহ ভৱনৰ ভিতৰলৈ আৰু ডিজাইনটো বহুত ধুনীয়া লাগিছে হয়নে যাৰ ভাল লাগিছে লাইক এটা কৰি দিব আৰু ইয়াতে আমি যিবিলাক আমাৰ আলহীবিলাক আহিব ইয়াত আমি তেওঁলোকক বহিবলৈ দিম বলক এবাৰ কইনাক লগ ধৰোঁ আৰু কইনাৰ লগত কথা পাতি থাকোঁতে জোৰোণো আহি পাই গ'ল তো আমাৰ সকলোৱে গম পালে যে জোৰোণ আহিছে বুলি সেইকাৰণে সকলোৱে জল্দি ওলাই আহিলে জোৰোণক আদৰি আনিবলৈ তো আহি আছে আমাৰ কইনাৰ মাক মানে অৰ্থাৎ মোৰ জেঠিমা আৰু তাতে আমার ডালি সীতা দেবী বার্তা দিয়া জোৰোণ আহিল বুলি আহিছে জোৰোণখন বহিছে বাজাৰ বাইদেউ গৈ আছে বৌতিৰ খাত ৰাম কৃষ্ণ ৰিণিকি ৰাম কৃষ্ণ দেখিছো যমুনা হৰি মূৰৈ বৈ আছে কদমৰ তলে গুৱা পান যোগাৰ কৰা হৈ আছে মানে দৰা ঘৰক মানে পানীটো দিব লাগিব ন তো সেইকাৰণে আমাৰ দাদাহঁতে আৰু মোৰ ভাইটিয়ে মিলি কিনি পানী যোগাৰ কৰি আছে পুৰা কালাৰিং হৈ আছে আৰু এতিয়া বৰ্তমান আমি লৈ আহিছোঁ চাহ খুৱাবলৈ আৰু অলপ দেৰিকে ইয়াত ভাতো খোৱা হ'ব জললৈ নামিবা
কটাৰীৰে পানী কাটি চৌচি কলচীত ভৰাবা ধাননিৰ পথাৰ ধানৰে ৰাখকচোন দেউতা দুদিনমান মোৰ ৰাখিম কেনে কৰি আইজনী লোকৰ যতন কৰি লৈ যাব লোকৰ যতন কৰি লৈ যাব যাবৰে সময় মন্তগৰ পাছলৈ নাচাবা মন্তগৰ দুদিনৰ জীৱন্তী মন্তগৰ ভালে কৈ থাকিবা মন্তগৰ ভালে কৈ থাকিবা মন্তগৰ শৰাই তামোল সজোৱা শৰাই তামোল সজোৱা জোৰোণ আহি ৰৈ আছে আদৰুংগৈ ওলোৱা আহিছে জোৰোণটি বহিছে বাজত বাইদেউ গৈ আছে গৈ বৌতিৰ কাষত লাহে লাহে কৰি বৌতিয়ে জগাই উঠাচোন সোণজনী অলংকাৰ পিন্ধা নিপিন্ধো অলংকাৰ ৰামচন্দ্ৰ কবা ৰামচন্দ্ৰৰ অলংকাৰ আমাৰ পাৰ্টি মোৰ পাৰ্টি আৰু আপোনালোকক যদি লাগে ক'ব জনাব মোক জনালেই বাপাৰে ভাত চাত পাৰি কিনি ৰেডি কৰিছোঁ মানুহবিলাক বহি যাব ডাইৰেক্ট আৰু একেবাৰতে যাম আৰু তো খাদ্যবিলাক দেখা আহক মুড়ি ঘণ্টা বনাইছে দালি ভাত পনীৰ আৰু চুস্তা আৰু দাই ভাজি জ্বলা নিমখ গোটেইখিনি আছে আৰু আপোনালোকক ভিডিঅ' দেখাওঁতে মানে মোৰো ভোক লাগি গ'ল সেইকাৰণে ময়ো বহি গ'লোঁ আমাৰ চিন্তু ভাইৰ লগত আৰু কাষতে আছে দাদা বাইদেউ আৰু এইটো আমাৰ নৱদা আৰু এইটো আমাৰ মৃদুল ভাই নতুন ইউটিউবাৰ জন্ম পাইছে মাত্ৰ আমাৰ ধৰ্মেন্দ্ৰ দা এইটো সিদ্ধা আৰু গধূলি মুখ চাউল লোৱা হ'ব তো তেতিয়া যাম এতিয়া বৰ্তমান অলপ ৰেষ্ট ল'ব আহিছোঁ আৰু ঘৰত কাৰণ বহুত ভাগৰ লাগিছে আৰু দেখি চাব মানুহ হৈছে কিছু
যি নহওক ভালে ভালে গেল আপোনালোকৰ আশীৰ্বাদত আৰু বিয়াখনো যাতে আপোনালোকৰ আশীৰ্বাদত ভালে ভালে যায় তাকে আশীৰ্বাদ কৰিব আৰু সকলোৱে ভিডিঅ'টো যিমান পাৰোঁ জল্দি দিবলৈ চেষ্টা কৰিম আপোনালোকক তো গধূলিবিলাকখিনি গোটেইখিনি কৰি কিনি বাকীখিনিও আপোনালোকক দি আছোঁ ঠিক আছে দিয়ক অলপ ৰেষ্ট লৈ লওক আপোনালোকৰ লৈ লওক তো বৰ্তমান আমি গৈ আছোঁ দৰাহঁতৰ ঘৰলৈ হয়নে এই হৈছে আমাৰ বাইদেউ মানে মুখ চাউল লৈছোঁ আমাক যেনেকৈ দিছে আমি দৰা ঘৰকো মুখ চাউল দিব যাব লাগিব এই আমাৰ সৰু ভাই আহি গ'ল দিশান মালাকৰ হয়নে মই মেন অঁ বলো এই ভিতৰত চলো আমাৰ চলা তাতে নহয় বোলে হ'ব আৰু আমাৰ শুৱালকুছিৰ গাড়ীগিলা ইমান ফাষ্ট মানে উঠাৰ লগে লগে ডাইৰেক্ট পাই যায় মানে আৰু পায়ো গ'লোঁ আমি দৰাহঁতৰ ঘৰ আৰু এইটো হৈছে দৰাহঁতৰ ঘৰ আৰু দৰাহঁতৰ ঘৰ বেলেগ দিনা আপোনালোকক ভালকৈ দেখাম ঠিক আছে আমাৰ ভিনদেউ আহি গ'ল অলপ ষ্টাইল দিছে মানে এইটো আমাৰ ভিনদেউ বিয়াৰ দিনা ভালকৈ দেখা পাব এই আমাৰ দিশান মালাকৰ আৰু এইটো কাষত নৱদা ক'ৰ পৰা আহিছে কৈ দিয়াচোন আমাক চাহ খাব দিছে কিন্তু আমি সকলোৱে নিজৰ নিজৰ মুখ চাই আছোঁ তো নৱদাই ভাবিলে কি এনেকৈ থাকিলে মোৰ চাহ কাপ জোৰাব তো মই টেষ্টিং কৰি চাওঁ তো ঠিকে আছে বুলি কোৱাৰ লগে লগে আমি আৰু চবেই চুৰু হৈ গ'লোঁ আৰু আমাৰ দাদাই প্ৰথমে ল'লা তাৰে পিছত মই ল'লোঁ আৰু কি দিছে কালাকন গোল্লা বিস্কুট বুনিয়া ভুজিয়া আৰু লাল চাহ মোৰ প্ৰিয় একদম পূৰা আৰু তাতে বেছি দেৰি কৰি নাথাকি আমি ডাইৰেক্ট আহি গ'লোঁ ভৱনলৈ আৰু আহি কিনে আমি দেখিলোঁ যে ভৱনৰ ডেক'ৰেশ্যনৰ কাম চলি আছে মানে কালি ইয়াত ডিজাইনবিলাক দিয়া হ'ব কি কৰা হ'ব তো কালি চব আপোনালোকে গম পাই যাব আজি এতিয়া বৰ্তমান ৰাখিছোঁ নেক্সট ৰাতিপুৱা লগ পাই আছোঁ